মা ও মা কি হল মাজনী ইমান চিঞৰি আছা যে মা মই যাওঁ আহোঁতে অলপ দেৰি হ'ব টিউশ্যনৰ পৰা বাহিৰে বাহিৰে বস্তু কিনিব যাম ঠিক আছে মাজনী সোনকালে আহিবা আজিকালি দিনবোৰো বেয়া নহয় সোনকালে আহিবা হ'ব দিয়া মা এতিয়া যাওঁ বাই বাই উখা অ' তই আমাৰ ফালেও অলপ চাবি ক'ত আছিলি ইমান দেৰি দে সেইবোৰ বাদ দে উঠ বল হ'ব দে কিমান পঢ়া অলপ কথা পাতচোন মোকো অলপ টাইম দিবি তোৰ ব্যস্ততাৰ পৰা আই অ' হয়নে ক শুনি আছো দে নকওঁ থাক পঢ়ি তই আৰু মোক গুৰুত্ব দিবিনে হ'ব দে ৰূপম দা তোৰ বায়'কেমিষ্ট্ৰি বহিটো দিবিচোন মইতো কলেজ নাযাওঁ তই গমেই পোৱা তইতো সদায় যোৱা তোৰ বহিটো দিবি মই তোৰ পৰাই লিখি ল'ম হ'বনে দিম কিন্তু তোক কিমান কম উখা যে তই মোক দাদা বুলি নেমাতিবি তোৰ মুখত দাদা শব্দটো মই ভাল নাপাওঁ কিয় কিনো হ'ল মইতো তোক সৰুৰ পৰাই দাদা বুলি মাতো মাতিছিলি কিন্তু এতিয়া মাতা বন্ধ কৰচোন সৰুৰ পৰা তোৰ সৈতে ডাঙৰ হ'লো এতিয়া ভণ্টি হিচাপে নহয় জীয়েক হিচাপে তই মোৰ হৃদয়ত আছা আচ্ছা পিছে বিয়া কৰাম বুলি জীয়েক হিচাপে ভাবিছা নে ভণ্টি বুলি বিয়া উলিয়াই দিম বুলি ভাবিছা থেত তই কেৱল ধেমালি কৰি থাক ভাল নালাগে মোৰ মনৰ কথা কেতিয়া যে বুজিবি তই বুজিছো তো মই জানো তই যে মোক বহুত ভাল পোৱা জানিলে কি হ'ব তই যে প্ৰকাশেই নকৰা তই কেৱল মনৰ মাজত সজাইহে ভাল পোৱা আই মোৰ চেনাইটো অভিমান কৰিছে চোৱা মোৰ দাদাজনে কি আকৌ দাদা দাদা ন মই তোৰ দাদা এই দাদাৰ বাবে ছোৱালী এজনী চাবি বিয়া পাতিম প্ৰথমতে ভাব মোক এৰি তই বেলেগক বিয়া কৰাব পাৰিবিনে নাই পাৰিমতো কাৰণ মই ভণ্টিক বিয়া নকৰাও আৰু তোকো মানুহে লাজ দিব দাদাৰৰ লগত বিয়া হোৱা বুলি হ'ব দে দিয়ক দে লাজ মই চাম নহয় মোৰ বাহিৰে তোক কোনে সহ্য কৰে এনেও কোনো পাত্তা নিদিয়ে তোক মোৰ বাহিৰে আইও মোৰ কলিজাজনী জ্বলিছে চোৱা বুজি যে পাইছা সেয়াই বহুত মোৰ বাবে বল এতিয়া যাওঁ দেৰি হৈছে বল বল কালি কিন্তু সোনকালে আহিবি বা তোৰ এবাৰ ফোনটো দিয়াচোন কিয় কি কৰা তই ফ্ৰেণ্ড এজনীক ফোন কৰিম বহুত দিনত কথা পতা নাই লগো পোৱা নাই ফ্ৰেণ্ডক ফোন কৰিবি নে আন কোনোবাক ফোন কৰিবি মই নিদিওঁ যা মাৰটো লগেল দে না বা তোৰ ফোনটো মাৰটোৰ ৰিচাৰ্জ নাই নহয় তাৰ কাৰণেহে তোৰটো খুজিছোঁ আৰু তইতো দেখিয়ে থাকিবি কাক ফোন কৰোঁ দে না বা অ'কে বেয়া না থেংক ইউ বা ইউ আৰ মাই বেষ্ট চিষ্টাৰ মাইনা অ মাইনা বা চাও এইফালে আনো মোবাইলটো হৈছে দিয়া তোমাৰ কিমান নোচোৱা আৰু লোৱা থেংক ইউ বা মাই কিউট চিষ্টাৰ
ৰূপমৰ ফোন ৰূপমৰ লগত 2 মিনিট কথাও আৰু লাভ ইউ মেছেজ মইতো কৰা নাই নে মাইনাই কৰিলে সিহঁতৰ মাজত একো চলা নাইতো ধেত কি যে ভাবি আছো ৰূপমক এবাৰ ফোনে কৰি লওঁ ৰ হেল্ল' ৰূপম দা কোৱা ফোন কৰিছিলা কৰিছিলো মাইনাই কথা পাতিছিল মেছেজ মেছেজতো ৰিপ্লাই দিছা তুমি মই দিয়া নাই মাইনাই দিলে হ'ব দিয়া এতিয়া পঢ়া তুমি বাই হে মাইনা বা তহঁতে ইয়াত কি কৰি আছা তইতো কৈছিলি লগৰ ঘৰত যাম বুলি হে বা লগৰ ঘৰতে যাম ইয়াত ৰূপম দাক লগ পালো সুধিলে ক'ত যা আৰু তোৰ কি হ'ল উষা কি হৈছে তোমাৰ নাই একো হোৱা নাই মাইনা তই যাচোন মোৰ ৰূপমৰ লগত কথা আছে বা এইবোৰ কি চলিছে সেইদিনা ৰোমান্টিক মেছেজ কৰিলি কথাও পাতিলি আৰু তাৰপিছত কি কৰিলি মোক ইগন'ৰ কৰিলি দুয়োটাৰ মাজত কিবা চলিছে নেকি উষা তো লচোন তই ইমান কিয় খং কৰি আছ ইমান খং নকৰে নহয় আৰু তাইৰ আৰু মোৰ মাজত একো চলা নাই নহয় তাইক মোৰ নিজৰ চিষ্টাৰ বুলিহে ভাবোঁ তই যিহে খং কৰিছ মোৰ ভয়ে লাগিছে বুজিলোঁ তই এটা কথা মনত ৰাখ তোক আনৰ লগত মই সহ্য কৰিব নোৱাৰোঁ লাগিলে সেয়া মোৰ চিষ্টাৰেই হওক নাচাওঁ দিয়া গোসানী আজিহে মোৰ মনটো ভাল লাগিছে ইনডাইৰেক্টলি হ'লেও তই যে মোক ভাল পাওঁ বুলি কৈছা তই কেৱল মোৰ বুজিলি সৰুৰ পৰাই তোক ভাল পাওঁ এতিয়া ব'ল দূৰণিলৈ ফুৰিবলৈ যাওঁ তাতে দুয়োটাই বিয়া পাতিম তাতেই থাকিয়ালৈ নাহোঁ আৰু দুষ্ট ল'ৰা বাইদেউ বাইদেউ মাকন দেখোন আহা আহা বহাহি বহা 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 পিছে ক'ৰ পৰা আহিলা ঘৰৰ পৰা আহিলো ৰ'ব বস্তু এটা লাগিছিল দিবানে কি বস্তু লাগে আছে যদি দিম দিয়া কোৱা চেনি লাগিছিলে বাইদেউ আলহী দুটা আহিব ভাবিলো আপোনালোকৰ পৰাই নিও বেয়া নাপায় যদি দিয়কচোন অকমান কিনো কোৱা কিয় বেয়া পাম অকমান বহাচোন আমাৰ বস্তুৰ অভাৱ নাই কেজি কেজি আনি থৈ দিয়ে অকমান বহা মই লৈ আনিছো দেই বহাচোন বা ধনী হোৱাটো দেখাইছি আমি কিজানি খাবা নাপাওঁ ভিক্ষাৰীহে এইবাৰহে মজা লাগিব জুই একুৰা জ্বলাই থৈ যাম লোৱা মাকন কিনো অকলে অকলে কথা পাতি আছা নাই ৰবা একো কোৱা কথা এটা গম পাইছো আপোনাকে কেনেকে কওঁ কি কথা কোৱাচোন কোৱা আপোনালোকৰে কথা মানুহৰ মুখতে শুনিছো কি কথা কোৱাচোন সেই আপোনালোকৰ ডাঙৰ ছোৱালী উষা আৰু সেই ৰূপম বোলা ল'ৰাটো দুই একেলগে ফুৰে একেলগে খায় একেলগে চবতে দেখে সেই আপোনালোকে একো নকয় নেকি হে মাকনেও যে কি কোৱা নহয় সিহঁত একেলগে খেলা ধূলা কৰি ডাঙৰ হৈছে আৰু স্কুলত পাছ কৰি কলেজত গৈছে আৰু সিহঁত বেষ্ট ফ্ৰেণ্ডহে তুমিও যে আৰু কি কোৱা নহয় মাকন ক'ব নাপাই দে বেষ্ট ফ্ৰেণ্ড হৈ থাকিলেতো ভালেই আছিলে সেই প্ৰেমিক প্ৰেমিকা বুলিহে ওলাইছে আৰু বাইদেউ সকলো মানুহৰে চকু ঢকা নাখায় নহয় আৰু ৰূপমৰ লগৰ কেইটাই দেখোন সিহঁতৰ প্ৰেমৰ কথাকে কয় মাকন তুমি মোৰ ঘৰত বহি মোৰ ছোৱালীক বদনাম কৰিবলৈ তুমি সাহস ক'ত পালা ইয়াৰ পৰা তুমি এতিয়াই উঠি যোৱা বুলি কৈছো নহয় এতিয়াই উঠি যোৱা বাইদেউ খং কিয় কৰিছে মানুহৰ মুখে মুখে কথাষাৰ ওলোৱাৰ বাবেহে কৈছো আৰু
আপুনি যেনেকেহে কৈছে যেন আপোনাৰ ছোৱালীজনী সতী সাবিত্ৰীহে। যাওঁ দিয়ক, কথাটো অলপ ভাবিব, চকু দিব অলপ, নহ'লে অবৈধভাৱে মোৰ বিয়া গাঁৱৰ মানুহে কেতিয়া খাব পায় ঠিক নাই। হ'ব হ'ব যা, কাৰ ছোৱালী কিমান ভাল মোৰো জনা আছে। মা কি হ'ল? ইমান খঙত বহি আছা যে? দেউতা আহি পোৱা নাই নেকি? মা মা মাজনী, তই আমাৰ কি মান সন্মান শেষ কৰি দিব ওলাইছা নেকি? মই আপোনালোকৰ কি মান সন্মান শেষ কৰিলোঁ? তোমাৰ কাৰণে আজি গাঁৱত ওলাব নোৱাৰা হৈছো, দেখা দিব নোৱাৰা হৈছো। এইবোৰ কি হা? এইবোৰ কি? মা তুমি এইবোৰ কি কৈ আছা? মই এনেকুৱা কি কাম কৰিলোঁ যে বাহিৰত ওলাব নোৱাৰা হৈছা? কোৱাচোন কি কৰিলোঁ? কম আৰু তোৰ মই মিলা মিছা কিন্তু ভাল দেখা নাই। কি ৰাস্তাই ঘাটে প্ৰেম নকৰিলে নহয় নেকি হা? নহয়। আৰু এতিয়া তোৰ কাৰণে আৰু ৰূপমৰ কাৰণে বাহিৰত গাঁৱত মোক দেখুৱাব নোৱাৰা হৈছো মই। মা তুমি এইবোৰ কি কৈ আছা কোৱাচোন? কোনে আহি তোমাক এইবোৰ ক'লে? আৰু মই এনেকুৱা কি কাম কৰিলোঁ? মানুহে মিছা কথা কৈছে। মা গাঁৱৰ মানুহৰ কথা মই বাদেই দিলোঁ, কিন্তু মই আপোনাৰ ছোৱালী, মোৰ প্ৰতি বিশ্বাস নাই, মোৰ চৰিত্ৰৰ ওপৰত কিয় কাৰণে সন্দেহ কৰিছা? হাৰে মানুহৰ এটাই কাম, কাৰ ছোৱালী কাৰ লগত গৈছে, কাৰ ল'ৰাই কাক লৈ পলাইছে, কোনে কাৰ লগত কথা পাতিছে, এইবোৰে কাম। তুমি সিহঁতৰ কথা কিয় মানিব লাগে? মোৰ নিজৰে কিবা কেনেকুৱা লাগে জানানে? যেন মই আপোনালোকৰ ছোৱালীয়ে নহয়। মাজনী, তই মোৰ মুখে মুখে তৰ্ক কৰিব পৰা হৈছা? আজি তোক ৰবা, ছোৱালীজনীক কিয় মাৰিছা? আপোনাৰ মৰমৰ জীয়ৰীয়ে কি কৰিছে গম পোৱা নাই? গাঁৱত ওলাব নোৱাৰা হৈছো। আপোনাৰ মৰমৰ জীয়ৰীৰ প্ৰেম প্ৰীতি দিনে দিনে বাঢ়ি গৈছে। এ ৰবা, মাজনী তুমি ভিতৰলৈ যোৱাচোন। তুমি তাইৰ মাক নে শত্ৰু? অতদিনে তাইৰ ভাল লগা আৰু পচন্দৰ বস্তুবোৰ তোমাৰ কাৰণে বিসৰ্জন দি আহিছে। আৰে তুমি প্ৰেম কৰা নাছিলা? তুমিও ভাল পোৱাজনক পাবলৈ ঘৰত কাজিয়া কৰি আহিছিলা। আপুনি এইবোৰ কি উল্টা পুল্টা কথা কৈ আছে? আপুনিও জীয়েকৰ নিচিনা মোক সমান সমান উত্তৰ দিব পৰা হৈছা? ক'ত সাহস পালা? ইয়াত সাহসৰ কথা নহয়, ইয়াত মোৰ ছোৱালীৰ জীৱনৰ কথা আহি পৰিছে। আজি তাইৰ ভাল লগাটো নিজৰ কৰিব বিচাৰিলেই যেনিবা তাত তোমাৰ কিহৰ আপত্তি? আৰে তাইক মৰমতো বুজাব পাৰা তুমি, কিন্তু তুমি ধনী হোৱাৰ লোভত, ধনী ঘৰত সম্পৰ্ক ৰখাৰ স্বাৰ্থত ছোৱালীজনীৰ মনৰ কথা তুমি বুজি নাপালা। এটা কথা মনত ৰাখিবা, মই জীয়াই থকালৈকে তোমাৰ লোভৰ বাবে মোৰ ছোৱালীজনীক মই বিক্ৰী কৰিব নোৱাৰোঁ। কথা ক'ব আহে, টকাই কি কৰিব নোৱাৰে? চব কৰিব পাৰে। অট্টালিকা কিনিব পাৰে, টকাই গাড়ী কিনিব পাৰে। ইছ, কথা ক'ব আহিছে, যা যা। হেল্ল' ৰূপম, ক'ত আছা তুমি? তই মোক লৈ যাব পাৰিবিনে? মই নোৱাৰোঁ আৰু ঘৰখনত থাকিব। মায়ে মোক আজিও মাৰিলে, কোনোবাই আহি লগাই থৈ গ'ল আমাৰ কথাবোৰ। নাজানো। দিয়া হ'ব দিয়া। অ' ৰূপম, ৰূপমকতো এতিয়াও এৰিব পৰা নাই। আজিৰ পৰা তোৰ বাহিৰত ওলোৱা বন্ধ। এই 2 দিনৰ ভিতৰতে তোমাক চাব আহি আছে। মা, মানুহ চাব মতাৰ আগতে এবাৰ মোৰ মতামতটো জানি লোৱাটো ভাল নাছিল জানো? কি তোৰ আজিও মুখে মুখে উত্তৰ? তোৰ মতামত জানিবলৈ মোৰ কোনো প্ৰয়োজন নাই। এই 2 দিনৰ ভিতৰতে তোক চাব আহি আছে, মই একো নাজানো। মা, মই ৰূপমক ভাল পাওঁ আৰু ৰূপমৰ বাহিৰে মা আনৰ লগত বিয়া হ'ব নোৱাৰোঁ, এইটো কথা তুমি মনত ৰাখিবা। কি তাৰ বাচ্ছা তই পেটত পুহি থৈ দিছা নেকি? মা, তাৰ সন্তান পেটত পুহি ৰাখিবলৈ মই ইমানো চৰিত্ৰহীনা নহয়। মই তোমাৰ ছোৱালী মা, এইখিনি বিশ্বাস ৰাখিবই পাৰা। তেতিয়াহ'লে সাজু হ, এই 2 দিনৰ ভিতৰতে মানুহ চাব আহি আছে। মা, মই তোমাক বাৰ বাৰ কৈ আছোঁ, ৰূপমৰ বাহিৰে মা আনৰ লগত বিয়া হ'ব নোৱাৰোঁ। মাজনী, শেৱালি, আজিও তুমি ছোৱালীজনীক মাৰিছা? তুমি বলিয়া হৈছা নেকি? অ'
মই বলিয়া হৈছোঁ। মোৰ পচন্দৰ মতে তাই যদি বিয়া নহয় মোৰ মৰা মুখ দেখিব। মা তুমি সঁচাই বলিয়া হৈছা। টকাৰ লোভে তোমাক অন্ধ কৰি পেলাইছে। এগৰাকী মাতৃ হৈ নিজ সন্তানক এনেকৈ অত্যাচাৰ। তোমাৰ নিচিনা মা থকাতকৈ মৰি যাব ভাল। মাইনা মা বাক মোৰ লগত কলেজত লৈ যাওঁ। মোৰ লগতে আহিব আৰু মোৰ লগতে যাব। কিয়? কলেজ বন্ধ তাই, কলেজ যাব নোৱাৰে। কলেজ বন্ধ কৰিবা, কিন্তু তাৰ এডমিশ্যন আছে নহয়, তাৰ ছিগনেচাৰ লাগিব। আৰু মোৰ লগতে আনিম আৰু মোৰ লগতে আনিমতো। নালাগে তাই পঢ়িব, নোৱাৰে তাই কলেজ যাব। মা মোৰ ওপৰত বিশ্বাস ৰাখা। মই কোনো ৰূপম চুপমক লগ কৰিব নেদো নহয়। মোৰ লগতে নিম, মোৰ লগতে আনিম বাক। তুমি বিশ্বাসটো ৰাখা না। ঠিক আছে দিয়া, সোনকালে আহিবা। বা কাম হৈ গ'ল এতিয়া, ব'লা। মা আমি যাওঁ। দেউতা, অ দেউতা, মা কোৱা। আমি কলেজত যাওঁ। যোৱা। হেল্ল', ৰূপম দা, আমি ওলাই আহিলো, তুমি আহি থকা। ঠিক আছে। ৰূপম ভিনদেউ, তোমালোকে কথা পাতা। আৰু বাই ৰাতি বহুত কান্দিলে নহয়, এতিয়া কথা পাতা, অকমান মৰম কৰা। এতিয়া বাই। দুষ্ট ছোৱালী। বাই। ৰূপম, মই আৰু নোৱাৰো এইকণ ঘৰত থাকিবলৈ। দেউতা আৰু ভণ্টিয়ে মোৰ হৈ ধৰিছে যদিও মায়ে কোনো পধ্যেই মানিব খোজা নাই মই যে তোমাক ভাল পাওঁ। আৰু মায়ে মোক সদায় মাৰে। এতিয়া মানুহো মাতিছে মোক চাবলৈ। কি মা পাগল হ'ল নেকি? ইমান সৰু কথাত ইমান ডাঙৰ হাংগামা কৰি আছে কিয়? এতিয়া বিয়া দিয়াৰ প্ৰয়োজন কি আছে? মোকো 2-3 বছৰ সময় দিয়ক। কিবা এটা কাম হাতত লৈ মই তোমাক নিজৰ কৰি ল'ম। আৰু তোমাৰোতো এতিয়া বিয়া দিয়াৰ বয়স হোৱা নাই। ময়ো তাকেই কৈছিলো, কিন্তু মায়ে একো কথা নুশুনে। মাৰ মাথো এটাই কথা, মাৰ পচন্দত মই বিয়া হ'ব লাগে, নহ'লে হেনো মাৰ মৰা মুখ দেখিব। মাৰ পচন্দৰ মতে বিয়া দিবলৈ তোক ব্লেকমেইল কৰিছে। মাৰ বাৰু কি ইমান শত্ৰুতা আছে মোৰ লগত? নাজানো মায়ে কিয় এনেকুৱা কৰিছে। বাইদেউ, বাইদেউ, সেইদিনা আপুনি কালিও দিলে, বেয়াও পালে। আপোনাৰ ছোৱালী ভাল বুলি আজি নিজে চাউকি ৰাস্তাত আপোনাৰ ছোৱালী সতী সাবিত্ৰী ৰূপমৰ লগত প্ৰেম লীলা কৰি আছে। মাকন, এইবোৰ কি কৈ আছা হা? পাগল হলি নেকি হা? আহক এতিয়া নিজে বুজিব। চাও এবাৰ হাঁহি দিয়া। উষা, কলেজত যাম বুলি এইবোৰ কৰি আছা? খুৰী নামাৰিব তাইক, আমি দুয়োকে বহুত ভাল পাওঁ। প্লিজ খুৰী, মোক অলপ সময় দিয়ক। তুমিও ইয়াৰ পৰা ভালে ভালে যোৱা যদি যোৱা, নহ'লে কথা বেয়া হ'ব। নাযাওঁ খুৰী, মই তাইক বহুত ভাল পাওঁ আৰু মই তাইক আপোনাৰ হাতত গতাই দি নাযাওঁ। তুমি যোৱা ৰূপম, যোৱা, তোমাক মোৰ কচম তুমি যোৱা, নহ'লে মায়ে তোমাক কি কয় কোনো ঠিক নাই। তুমি যোৱা ৰূপম। মা তুমি এইবোৰ কি কৈ আছা? মানুহবিলাকে চাই আছে, অলপ ভাবি চিন্তি কোৱা না। ব'লা, তই আৰু যাবি নে তাক লগ কৰিব? মই কৈছিলো নে নাই তাক এৰি থাকিব? মোক অৱজ্ঞা কৰি এইবোৰ চলিছে। আজি তোক মই শেষ কৰিম। মা নামাৰিবা মোক, আজিৰ পৰা নাযাওঁ মা মই। তই মৰি যা, নালাগে তোৰ দৰে ছোৱালী।
পৰা ছোৱালীজনীক এনেকৈ মাৰপিট কৰিবলৈ আজি তোমাক মই নাকান্দিবা বা মাইনা বা তুমি ইয়াৰ পৰা যোৱাচোন মোক অলপ অকলে থাকিব দিয়া মা তই কি কৰিলি এইবোৰ দেউতা দেউতা মা বায়ে বেগ খালে মাজনী তই নামাতাকি আমার জনী মাজনী তই নামাতাকি তুমি হাত নিদিবা তাইক তোমাৰ অত্যাচাৰৰ কাৰণে আজি মই ডাঙৰ ছোৱালীজনীক হেৰুৱালোঁ যদি আমি জীয়াই থকাটো বিচাৰিছা তেন্তে তুমি এতিয়া এই ঘৰেদি গুচি যোৱা নালাগে আমাক তোমাৰ দৰে ইমান অত্যাচাৰী মাক আৰু স্ত্ৰী এতিয়া তুমি শান্তি পালানে তোমাৰ অত্যাচাৰ সহিব নোৱাৰি এজনী নিৰ্দোষী কোমল ছোৱালী জীৱনৰ সৈতে হাৰ মানি মৃত্যুক আঁকোৱালি ল'লে অ মা তোমাৰ মনটো শান্তি ভাবিছেনে ধনী হোৱাৰ লগত নিজৰ স্বামী আৰু দুজনী ছোৱালী অত্যাচাৰ কৰিলা এজনীক মাৰিয়ে পেলালা আৰু মোক কেতিয়া মাৰিবা মা মোক কেতিয়া মাৰিবা মাইনা তুমি এইবোৰ কি কৈছা মাইনা মাইনা बार हाही दिया ना है बार हाही दिया ना है बार हाही दिया ना তই কেৱল বুজিলি সৰুৰ পৰাই তোক ভাল পায় খুৰীদেউ এতিয়া শান্তি পালেনে দুজন ভালপোৱা মানুহক আঁতৰ কৰি দুখন ভগ্ন হৃদয় চুৰমাৰ কৰি এতিয়া শান্তি লভিলেনে আৰে তাইৰ কি ভুল আছিলে মোৰ দৰে দুখীয়া ল'ৰাজনক ভাল পোৱাটো জানো তাইৰ ভুল আছিলে আৰে খুৰীদেউ অত্যাচাৰ নকৰি যদি তাইক মৰমেৰে বুজালেহেঁতেন তাই হয়তো আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন মা আজি চাগে তাইৰ আত্মও জীয়াৰি কৈছে মা তুমি মোক মাৰি পেলালা এবাৰো বুজিবলৈ চেষ্টা নকৰিলা তোমাৰ নিচিনা মাতৃৰ গৰ্ভত জন্ম লোৱাতকৈ ঈশ্বৰে আমাক সৃষ্টি নকৰিলে ভাল তোমাৰ নিচিনা মাতৃ আন সন্তানৰ নাথাকক মা তুমি এদিন পস্তাব লাগিব মা পস্তাব লাগিব যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে
যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশৰ ৰদেও নাহাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে